আকৌ এবাৰ প্ৰেমত পৰো দিয়া। ঐ শুনা না, তোমাকে কৈছোঁ, আকৌ এবাৰ প্ৰেমত পৰো দিয়া। তোমাৰ সতে মোৰ প্ৰেম প্ৰথমবাৰ হ'ব, কিন্তু তুমি মোৰ জীৱনত প্ৰথম নহয়। আকৌ বুলি এইকাৰণে ক'লোঁ কাৰণ প্ৰায় 2 বছৰ পিছত আকৌ প্ৰেমত পৰিব মন গৈছে। মই জানো যে দেখা মাত্ৰকে প্ৰেম নহয়, প্ৰেম হ'বলৈ সময়ৰ প্ৰয়োজন। কিন্তু যোৱাবাৰৰ প্ৰেমততো ভালেখিনি সময় লৈছিলোঁ। প্ৰায় 3 বছৰ অপেক্ষাৰত মই তেওঁৰ সন্মুখত ৰাখিছিলোঁ প্ৰেমৰ প্ৰস্তাৱ। তেতিয়াহ'লে তেওঁ স্থায়ী নহ'ল কিয়? সেইবোৰ বাদ দিয়া, এইবাৰৰ প্ৰেম বেলেগ হ'ব। বিশ্বাস থাকিব, মাথো কোনো ধৰা বন্ধা নিয়ম নাথাকিব। বিচৰা সময় দিয়া হ'ব, মাথো সময়ৰ পিছত দৌৰা নহ'ব। যত্ন, মৰম, সাহস সকলো দিয়া হ'ব, মাথো ভৱিষ্যতৰ সপোনতকৈ এইবাৰ বৰ্তমানত বেছি গুৰুত্ব দিয়া হ'ব। এটা এটা দিন জীৱনৰ শেষ দিন হিচাপে ধৰা যাব, আৰু সেই হিচাপে হ'ব আমাৰ ভাল পোৱা। তুমিও যদি এৰি যোৱা তেতিয়া ভাল নালাগিব সঁচা, কিন্তু ভুল সময়ক ধৰা যাব। কাৰণ অলপ আগতে তুমিয়ে কৈছা, দেখা মাত্ৰকে প্ৰেম নহয়, প্ৰেম হ'বলৈ সময়ৰ প্ৰয়োজন।